নমস্কাৰ, আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ নাৰিকলী মন্দিৰৰ ভিতৰৰ পৰা। একেবাৰে চিপাঝাৰৰ ওচৰত অৱস্থিত নাৰিকলী মন্দিৰ। এয়া হৈছে ভিতৰৰ পৰিৱেশ। বাহিৰৰ পৰিৱেশটো চাই আৰু খুব ভাল লাগে। শিৱ ভক্তসকলে সকলোৱে লাইন পাতি শাৰী শাৰীকৈ ভিতৰলৈ প্ৰৱেশ কৰিছে। মন্দিৰটো আছে মেইন ৰোডৰ একেবাৰে ওচৰত। আৰু এয়া আমি শৰাই আগবঢ়ালোঁ। আৰু দেখিবলৈ পাব ইয়াত খুব ধুনীয়া এটা পৰিৱেশ সৃষ্টি কৰিছে। তাত ল'লোঁ আকৌ, কাৰণ আমাৰ শেষ হৈ গৈছিলে। ইয়াতে বাহিৰতে এডাল গছৰ তলত শিৱলিংগ ফটো সকলো থৈছে। আৰু ভিতৰতো এটা মন্দিৰ আছে, তাত চাকি বন্তি জ্বলাব দিয়ে। বাহিৰত আহি দেখিলোঁ গণেশ বাবা। গণেশ বাবাক দেখি খুব ভাল লাগিল মনটো। ফটো উঠিলোঁ এখন। আৰু এয়াই হৈছে নাৰিকলী মন্দিৰ। আপোনালোকেও আহিব, খুব ধুনীয়া মন্দিৰ। আৰু ইয়াত ফটো এখনমান উঠিলোঁ। মোৰ ভিডিঅ' যদি চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আজি ভিডিঅ'টো ইমানতে সামৰি কৰিলোঁ।